দেউতা আপুনি বজাৰখিনি কৰি আহকগৈ যাওক। আমি ইয়াতে থাকিম, আপুনি অকলে পাৰিবনে বজাৰ কৰিবলৈ? ছমহীয়া পালেহিয়ে নহয় পৰহিলৈ। পাৰিম কিয় নোৱাৰিম নহয়। মই যাওঁৱেই বিহুৱে, আপুনি থাকক, মই বজাৰকেইটা কৰি আনোগৈ। আপুনি যাব নালাগে দিয়ক, খৰচ পাতিবোৰ মোৰ ফালৰ পৰাই কৰিম। সেই বিহুৱে নালাগে, মই খৰচ পাতি কৰিম নহয়। আপুনি কেনেকৈ খৰচ পাতি কৰিব লাগে আকৌ? অকল বজাৰকেইটা কৰি দিলেই হ'ব, খৰচকেইটা মই দিম বাৰু। আপুনি বজাৰখন কৰি আনি দিলেই মোৰ অতি ধন্য। নাই বিহুৱে কিমাননো টকা খৰচ হ'ব, বেছি নহয়। মই যাওঁ দিয়ক, আপুনি নালাগে, আপুনি খৰচ পাতি কৰি দিব নালাগে দিয়ক। এনেও এইখন আমাৰ নিজৰে ঘৰ, একো নহয় দিয়ক। সহায় কৰাটো কোনো ডাঙৰ কথা নহয়, মাত্ৰ সহায়হে, একো নহয় দিয়ক। মই যাম, আপুনি নালাগে, আপুনি খৰচ পাতিও দিব নালাগে, বেয়া নাপাব। আপুনি বেলেগত খৰচ পাতি কৰিব লাগিলে। হয় নেকি বিহুৱে? ঠিক আছে, হ'ব তেন্তে বাৰু। শুন, তোমালোক দুইটা থাকা, মই পেণ্ডেল আনোগৈ আৰু এই বিহুৱে বজাৰকেইটা কৰি আনোগৈ দেই। তোমালোক ঘৰতে থাকিবা। হ'ব দিয়ক, আমি থাকিম বাৰু। আপোনালোকে কামকেইটা কৰি আহকগৈ যাওক। ঠিক আছে দেউতা, যাওক। এতিয়াহে মই হেপী, বজাৰকেইটা সম্পূৰ্ণ হ'লেহে আৰু হেপী হ'ম। কিন্তু মোৰ এটা কথাতহে দুখ লাগে, মাক মই দেখিয়ে নাপালোঁ, ফটোতে দেখিছোঁ। এনেইতো মই সন্মুখত দেখিয়ে নাপালোঁ, সেইকাৰণে বৰ দুখ লাগে। আকৌ সেইবোৰ কথা মনত পেলাই চবৰ মনতে দুখ নলগাওঁ। যাওক এতিয়া আপোনালোকে কামে, আমি ঘৰতে থাকিম বাৰু। ঠিক আছে, আমি থাকা তেতিয়া দেই, যাওঁ। ভালকৈ থাকিবা আকৌ। কোনোবা আহিলে মানে তামোল দিবা। ঠিক আছে দেউতা। বিহুৱে আহক আকৌ। ব'লক, এতিয়া একেলগতে যাওঁ, পিছত আৰু ফাক মাৰি যাম আৰু। ৰিংকু, তুমি ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই, কিবা এটা খাই ল'বা বোলা। মই একো নাখাওঁ, চাহকণকে বনোৱা যোৱা। ঠিক আছে, হ'ব, ময়ো খাম বাৰু লগতে। যোৱা, মই বাহিৰলৈ যাওঁ, তুমি চাহকণ বনাই আনেগৈ যোৱা। ৰিংকু, আহা চাহ খোৱাহি। ঠিক আছে, গৈছোঁ বাৰু। মই চাহকণ খাই আহোঁ, তাৰপিছত আকৌ লগ পাম। তুমি পিছে চাহকণ বৰ ধুনীয়াকৈ বনোৱা দেই, খাই বৰ ভাল লাগে। এনেকৈ সদায় মোক বনাই খুৱাবাচোন, তোমাৰ প্ৰেমত পৰি যাম মই। কি? তুমি মানে এতিয়াও প্ৰেমত পৰাই নাই, মোক মানে ভাল নোপোৱাই, সেইকাৰণে তেনেকৈ কৈছা নহয়। তুমি মানে কিবা কিবি ভালকৈ বনাই দিলেহে মানে প্ৰেমত পৰা। এতিয়াহে গম পালোঁ তোমাৰ মনৰ কথাটো। নহয় এনেই ধেমালি কৰিছোঁ, এনেই তোমাৰ প্ৰেমত পৰি আছোঁ, তোমাক ভালেই পাওঁ, তোমাক বিয়া পাতিমেই। আকৌ তুমি সেইটো কথাতে কেছ নধৰিবা আকৌ, নালাগিবা। তুমি তেনেকুৱা কথা নক'বা, মই তোমাৰ কথা জানো দিয়ে, তুমি মোক ভাল নোপোৱাই। মোৰ সোণজনী, তেনেকৈ নক'বাচোন, আহা দাদা ঘৰলৈ, তেতিয়াহে গম পাবা মই তোমাক সঁচাই ভাল পাওঁ নে নেপাওঁ। ঠিক মোৰ লাজ লাগে। আকৌ ক'লৈ গৈছা? তুমিচোন কৈছিলা ভাল নাপাওঁ বুলি, এতিয়া গম পালা ভাল পাই মই নাপাওঁ তোমাক। হ'ব দিয়া, বুজিলোঁ। ৰ'বা দেই, মোৰ লগৰ ছোৱালী এজনীমানক ফোন এটা কৰি লওঁ। ঠিক আছে, কৰা। হেল্ল', চুম্পি, কি কৰি আছ? হয় নেকি? আমাৰ ছমহীয়ালৈ আহিবা দেই পৰহিলৈ। নহাকৈ নাথাকিবা আকৌ। ঠিক আছে, মই বাকীকেইজনীক ক'লোঁ বাৰু, তোমাক আজি কৈছোঁ, এটা কথা অলপ আগত ক'লোঁ আৰু তোমাক এতিয়া কৈছোঁ, বেয়া নাপাবা আকৌ তোমাক দেৰিকৈ কোৱাৰ কাৰণে, দেৰিকৈ মানে অলপ আগতে। ঠিক আছে, হ'ব এতিয়া। বাবা, বিহু অহাই নাই নেকি? মই আহিলোঁৱে, বজাৰবোৰ এই ষ্ট'ৰমতে থৈ আহিছোঁ। দেউতা নাই অহা, একেলগতে নাহিলে নেকি? যাওঁতেচোন একেলগে গৈছিলে। নাই, আমি বেলেগকৈ গুচি গ'লোঁ যে, মই বোলো আহিলে নেকি। একে জেগাতহে লগ হ'ব লাগিছিলে, আকৌ একে জেগাতে আগতীয়াকৈ কৈ থ'ব লাগিছিলে। তাত মোৰ মাৰিবলৈ নহ'লেও, চিন্তা বহুত সোমাই আছে যে, পাহৰি গৈছোঁ। আহিব দিয়া দেউতা। বিহুৱে চিন্তা কৰিছিলে নেকি মই অহা নাই কাৰণে? মই আপোনাৰ পিছতে আহি আছোঁ, আপুনি ঘূৰি চোৱাই নাই মোৰ ফালে। হ'ব দিয়ক, চিন্তা কৰিব নালাগে। নাই, চিন্তা কৰা নাই বাৰু, সুধিছোঁ আকৌ ইমান দেৰি আপুনি আহিলে নেকি মই ভাবিছিলোঁ। বিহু কথা এটা হ'লোঁ, এই পেণ্ডেলত কিমান দাম পৰিলে বাৰু? সকামৰ পেণ্ডেল সেয়া কিমান পৰিব আৰু, এখনত 10 টকাকৈ পৰিছে আৰু।
হয় নেকি? টোটেল কিমান হ'ব? টোটেল ধৰি লওক 2000 হ'ব মানে এই কি কয় 2000 এই মানে লগাই দিয়া হেতি হ'ব 2000 হয় নেকি? তেতিয়া সস্তাই হ'ব, বেছি দাম নহয়। তেন্তে দেউতা আজিলৈ আমি ঘৰলৈ যাওঁ নেকি বাৰু? আকৌ কাইলৈ আহিম ৰাতিপুৱাই। সেই বিহুৱে যায় এনে থাকক আজি। ৰিংকু থাকা আকৌ। নাই ঘৰত ঘৰখন অকলে আছে নহয়, বৰ ভাল লাগিব। আৰু ছাগলীবোৰকেইটা আছে নহয়, পানী খুৱাবলৈ পাহৰি আহিলোঁ নহয়, সেইকাৰণে পানীকণো খুৱাবগৈ লাগিব এতিয়া গৈ পেলানি। নহয় গৰু ছাগলীকেইটা নথকা হ'লেতো ইয়াতে থাকিলে হয় পৰহিলৈকে, মাজে মাজে গ'লোহেঁতেন বাৰু। এতিয়া আমি যাওঁ দেই, বেয়া নাপাব, ৰাতিপুৱাই আহিম বাৰু কাইলৈ। ঠিক আছে তেনেহ'লে বিহুৱে এই বাধা নিদিওঁ বাৰু, যাওক তেতিয়াহ'লে। তেন্তে ৰাইজসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত। পাৰিলে পৰহিলৈ আমাৰ সেই ছমহীয়া খাবলৈ আহিব। সেই ঘৰত গৈ ক'বলৈ নহ'ল, এই মোবাইলতে নিমন্ত্ৰণ কৰিছোঁ, বেয়া চেয়া নাপাব আৰু।